মই আমাৰ ভণ্টি এজনীক নিযুক্তি পত্ৰ প্ৰদান কৰিছোঁ। এই ভণ্টিগৰাকী দেউতাকৰ নাম আছিলে গোলাপ ডেকা। গোলাপ ডেকা ওদালগুৰিত বোম ব্লাষ্টত এম্বুছত সন্ত্ৰাসবাদীৰ এম্বুছত মৃত্যুবৰণ কৰিছিলে। কেৱল গোলাপ ডেকাই নহয়, অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ ৭২ গৰাকী সদস্যৰ হাতত অসম আৰক্ষীৰ নিযুক্তি পত্ৰ তুলি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন সময়ত সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালসমূহক আমি একোটাকৈ কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিম। এই ধৰণৰ শ্বহীদ পৰিয়াল প্ৰায় ৪২২টা পৰিয়াল আমাৰ মাজত আছে। প্ৰায় শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ যে কিছু ডেটা এতিয়াও আমাৰলৈকে আহি আছে, কাৰণ বহুতে এটা সময়ত অসম এৰিও গুচি গৈছিলে। আজি আমি ৭২ গৰাকীক নিযুক্তি পত্ৰ দি এনে পৰিয়ালসমূহক নিযুক্তি দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ আৰু বহু দিনৰ পৰা অসমৰ আৰক্ষীৰ পৰিয়ালে পাবলগীয়া ন্যায় এটা প্ৰদান কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। লক্ষ্য ১ লাখ নিযুক্তি। ৰাজ্যৰ ৪০,৫০২ গৰাকী প্ৰাৰ্থীৰ নিযুক্তিৰ পাছত আজি অসম আৰক্ষী আৰু স্বাস্থ্য বিভাগত ১,২০৮ গৰাকী নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি দিলে ৰাজ্য চৰকাৰে। অসম আৰক্ষীৰ প্ৰায় ৪২২টা শ্বহীদ পৰিয়ালক নিযুক্তিৰ লক্ষ্য বান্ধিছে ৰাজ্য চৰকাৰে আৰু ইয়াৰে আজি ৭২ গৰাকী প্ৰাৰ্থীক অসম আৰক্ষীত নিযুক্তি দিয়া হ'ল। আনহাতে ১,১৩৬ গৰাকী প্ৰাৰ্থীক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত নিযুক্তি প্ৰদান কৰা হ'ল। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত আমি আজি ১,০৩৬ গৰাকী ষ্টাফ নাৰ্ছৰ এপইণ্টমেণ্ট কৰিছোঁ। এই এপইণ্টমেণ্টখিনিয়ে নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ মেডিকেল কলেজক তৎকালীনভাৱে NMCৰ অনুমোদন পোৱাৰ ক্ষেত্ৰত সহায় কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, অসমৰ GNM নাৰ্ছক ছফ্ট স্কিল ডেভেলপমেণ্টৰ জৰিয়তে ছিংগাপুৰত প্ৰশিক্ষণ দিয়া হ'ব। ছিংগাপুৰ চৰকাৰে ২০০ ছোৱালী আমাৰ উত্তৰ পূৰ্বৰ পৰা নিবৰ বাবে চেষ্টা কৰিছে আৰু আমি যদি এই ক্ষেত্ৰত সফল হওঁ তেতিয়াহ'লে ভৱিষ্যতে অসমৰ ছাত্ৰী সমাজৰ বাবে বা ছোৱালীসকলৰ বাবে বছৰি ২,০০০-৩,০০০তকৈও চাকৰি বিশ্বৰ বিভিন্ন দেশলৈকে যোৱা ৰাস্তা খোল খাব। ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ নাৰ্ছসকলৰ ব্যৱহাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। চৰকাৰী চিকিৎসালয়ৰ অধিকাংশ নাৰ্ছেই ৰোগী তথা তেওঁলোকৰ অভিভাৱকক ভাল ব্যৱহাৰ নকৰে। মই প্ৰায়ে দেখা পাওঁ, GMCটো যেতিয়া মই দেখা পাওঁ, আমাৰ ৰোগীসকলে মোক কিছু নাৰ্ছৰ ব্যৱহাৰৰ বিষয়ে সদায় দৃষ্টি আকৰ্ষণ কৰে। এটা মই দেখোঁ, কিয় হয় এইটো কথা মই আজিলৈকে ৰিচাৰ্চ কৰি উলিয়াব পৰা নাই। যিসকল ছোৱালী আমাৰ নাৰ্ছ পঢ়ে তেওঁলোক সাধাৰণতে দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী, হয়নে নহয়? কিন্তু আমি চাকৰি পোৱাৰ পিছত আমাৰ ব্যৱহাৰটো কেনেকৈ হঠাৎ বেয়া হৈ যায়। ইমান ধুনীয়া ধুনীয়া ছোৱালী, ইমান লগ পালে ইমান ধুনীয়াকৈ চেলফি উঠে, ইমান মৰম লগা কথা কয়, চাকৰি পালে কেনেকৈ বেয়া হৈ যায় এই কথাটো মই আজিলৈকে ৰিচাৰ্চ কৰি পোৱা নাই। প্ৰতিখন চৰকাৰী চিকিৎসালয়ৰ নাৰ্ছলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, ভৰিৰ তলৰ মাটি নাপাহৰিব। কোনখন গাঁৱৰ পৰা আহিছে আপুনি পাহৰি নাযাব। মেডিকেল কলেজত কেইগৰাকীমান বাইদেউ আছে, বিশেষকৈ গাইনী আৰু পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টত কাম কৰে। জন্ম হ'লে বাচ্চাটো নম্বৰ বুলি দলিয়াই থাকে। এইটো ২ নম্বৰ, এইটো ৪ নম্বৰ, এইটো ৬ নম্বৰ, এনেকৈ দলিয়াই। দেউতাক মাকে ওচৰত শুনি থাকে। দেউতাক মাকে মনটো বহুত বেয়া কৰে, কাৰণ এটা মানুহৰ মহিলা আৰু পুৰুষৰ ছোৱালী জন্ম হোৱাৰ লগে লগে, ল'ৰা জন্ম হোৱাৰ লগে মনটো কিমান ভাল পাই থাকে। যেতিয়া আমি সেইটো দলিয়াই দিওঁ নম্বৰ বুলি, দেউতাক মাকে মনত কিমান কষ্ট পায় আপোনালোকে নিজে চিন্তা কৰিলে হ'ল যে মোকো যদি কোনোবাই নম্বৰ দি দলিয়াইছিল সৰুতে, মোৰ মা দেউতাৰ মনত কিমান দুখ লাগিছিল। কিন্তু ভৰি তলৰ যিটো আমাৰ মাটি, যে আমি কোন দেউতা মাৰ ঘৰৰ পৰা আহিছিলোঁ, আমি কোনখন গাঁৱৰ পৰা আহিছিলোঁ,
সেইখন সমাজত আমি যিখিনি শিকি আহিছিলোঁ সেইখিনি আমি এৰি দিব নালাগে। বাল্য বিবাহৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ ক'লে শীঘ্ৰেই বাল্য বিবাহ সম্পন্ন কৰা হাজাৰ হাজাৰ স্বামী গ্ৰেপ্তাৰ হ'ব। এইবাৰ আমি ৰাজ্যত বাল্য বিবাহ আৰু 18 বছৰ তলৰ বয়সৰ ছোৱালীয়ে সন্তান জন্ম দিয়াৰ যি ব্যৱস্থা তাৰ বিৰুদ্ধে আমি এক কঠোৰ পদক্ষেপ ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়তো হাজাৰ হাজাৰ স্বামী অহা 5 মাহত গ্ৰেপ্তাৰ হ'ব, কিছুমানৰ যাৱজ্জীৱন কাৰাদণ্ডও হ'ব। কাৰণ 14 বছৰ তলত ছোৱালী মানুহৰ গাত হাত দিলে তাৰ যাৱজ্জীৱন কাৰাদণ্ড হয়, লাগিলে তেওঁ নিজৰ পত্নীয়ে নহওক কিয়। উল্লেখযোগ্য যে আজিৰ এই 1208 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পাছত অসমত মুঠ নিযুক্তিৰ সংখ্যা হৈছেগৈ 41,710টা। কেমেৰা পাৰ্চন দেৱাংগৰ সৈতে মনোৰঞ্জন দত্ত, নিউজ লাইভ, গুৱাহাটী।